মই আজি তোমালোকক ত্ৰিভুজৰ সৰ্বাংগ সমতাৰ ওপৰত ক'ব বিচাৰিছোঁ। তাকে কোৱা হয় কংগ্ৰুয়েণ্ট অফ ট্ৰিএংগলছ। এতিয়া তাৰ আগতে যোৱাৰ আগতে আমি চাই লওঁ কথা এটা যে সৰ্বসম যেতিয়া দুটা বস্তু হয়, এই দুটা মই চোৱা 5 টকীয়া লৈছোঁ কইনছ। এইকেইটা তোমালোকে দেখিছা সমান, এটাৰ ওপৰত আনটো ৰখালে ই সমান হয়। এইকেইটা মোৰ 2 টকীয়া কইনছ লৈছোঁ, মই গোটেইকেইটা 2 টকীয়া কইনছ হয়নে। ইয়াৰ ওপৰত মই চোৱা তোমালোকে এনেকৈ ৰখালে গোটেইকেইটা ই ওপৰা-ওপৰি হৈ সুন্দৰকৈ কি হৈছে মিলি গৈছে, সম্পূৰ্ণভাৱে মিলি গৈছে। গতিকে এনেকুৱা বস্তুবোৰকে আমি এই সৰ্বসম বস্তুবোৰকে আমি কি বুলি কওঁ, সৰ্বাংগ সমতা বুলি কওঁ হয়নে। এতিয়া কথা হ'ল আমি জ্যামিতি সংক্ৰান্তত আমি পাম যে যদি এটা চিত্ৰ আন এটা চিত্ৰ সৰ্বসম হয়, তেতিয়াহ'লে চিত্ৰকেইটাৰ কালি সমান হ'ব বা অনুৰূপ কোণ বা অনুৰূপ বাহুবোৰ কি হ'ব, সমান হ'ব। যদি সৰ্বাংগসম হয় বা সৰ্বাংগসম যিবোৰ ৰেখা আছে সেইবোৰৰ সমান হ'ব হয়নে। গতিকে আমি এই সকলোবোৰ সমান বা সৰ্বসম এই সম্পৰ্কটোকে আমি কি বুলি কওঁ, সৰ্বাংগ সমতা বুলি কওঁ, হৈছেনে বাৰু। এতিয়া আহচোন বাৰু আমি সৰ্বাংগসম ৰেখাখণ্ড বুলি ক'লে আমি কি বুজোঁ এতিয়ালৈকে চোৱা। এতিয়া এইডাল মই ৰাখিছোঁ AB এডাল ৰেখাখণ্ড হয়নে। এইডাল ৰেখাখণ্ডৰ ওপৰত যদি মই এইডাল ৰেখাখণ্ড আমি ওপৰত ৰখাব যাওঁ, তেতিয়াহ'লে যদি সম্পূৰ্ণৰূপে মিলি যায়, তেতিয়াহ'লে এই দুটা ৰেখাখণ্ডক কি বুলি কোৱা হ'ব, সৰ্বাংগসম ৰেখাখণ্ড। অৰ্থাৎ AB আৰু EF যদি সৰ্বাংগসম হয়, তেতিয়াহ'লে সিহঁতৰ সম্পূৰ্ণভাৱে মিলিবলৈ সিহঁতৰ জোখটো সমান হ'ব লাগিব হয়নে বাৰু। সম্পূৰ্ণকৈ মিলিবলৈ হ'লে সিহঁতৰ জোখবোৰ সমান হ'ব লাগিব, নতুবা আমাৰ যদি চুটি দীঘল হয় তেতিয়াহ'লে কি হ'ব, আমি সৰ্বাংগসম নহ'ব। গতিকে মই লিখিছোঁ ইয়াত যে দুডাল ৰেখাখণ্ডৰ সৰ্বাংগসম যদি সিহঁতৰ সমান জোখৰ হয় হয়নে, যদি সিহঁতৰ সমান জোখৰ। আৰু ইয়াত মই লিখিছোঁ দুডাল ৰেখাখণ্ড AB আৰু EF সৰ্বাংগসম যদি হয়, তেতিয়াহ'লে আমি কি পাম, আমি ইয়াক AB ৰেখাখণ্ড সৰ্বাংগসম EF ৰেখাখণ্ড বুলি আমি লিখা হয়। এইটো চোৱা তোমালোকে সমান চিন এটা দি ওপৰত এনেকৈ এটা বেকাকৈ আমি লিখিব লাগে। এইটোৱে বুজায় আমাৰ সৰ্বাংগসম চিন হয়নে। আৰু ইয়াক আমি পঢ়োঁতে কি বুলি পঢ়োঁ, AB ৰেখাখণ্ড সৰ্বাংগসম EF ৰেখাখণ্ড বুলি পঢ়া হয়। এতিয়া চোৱা তাৰপিছত কোণৰ সৰ্বাংগসমতা। এতিয়া মই দুটা কোণ আঁকিছোঁ ABC আৰু PQR। প্ৰতিটো কোণেই কিমানকৈ আঁকিছোঁ মই, 30 ডিগ্ৰী 30 ডিগ্ৰী হয়নে বাৰু। গতিকে এইটো কোণ যদি ইয়াৰ ওপৰত উঠাই দিয়া হয় বা এইটো কোণ যদি আমি ইয়াৰ ওপৰত উঠাই দিয়া হয়, তেতিয়াহ'লে সিহঁত দুটা সম্পূৰ্ণভাৱে মিলি যাব হয়নে। অৰ্থাৎ আমি ক'ব পাৰোঁ যে সমান জোখৰ কোণবোৰ সৰ্বাংগসম। আৰু যদি ABC আৰু PQR সৰ্বাংগসম হয় বা সমান জোখৰ হয়, তেতিয়াহ'লে আমি কেনেকৈ লিখিম সিহঁতকো, এংগল ABC সৰ্বাংগসম এংগল PQR বা কংগ্ৰুয়েণ্ট, আমি ইংৰাজীত কংগ্ৰুয়েণ্ট বুলি কওঁ হয়নে। এনেকৈ বুলি আমাৰ লিখা হয়। আৰু পঢ়োঁতেও আমি কি ক'ম যে কোণ ABC সৰ্বাংগসম কোণ PQR হয়নে বাৰু। এইবাৰ আমি সৰ্বসম ত্ৰিভুজৰ বিষয়ে চাওঁ আহাচোন। সৰ্বসম ত্ৰিভুজত কি হ'ল, মই দুটা ত্ৰিভুজ আঁকিছোঁ ABC আৰু PQR হয়নে বাৰু। এই ত্ৰিভুজ দুটা কি হৈছে, যদি ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR সৰ্বাংগসম, তেতিয়াহ'লে কি হ'ব, আমি তাক কি বুলি লিখিম, এংগল ABC সৰ্বাংগসম এংগল PQR বুলি লিখা হয়। আৰু ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ PQR বুলি পঢ়া হয়। অৰ্থাৎ আমি এই দুটা যদি ত্ৰিভুজ ABC আৰু PQR যদি সৰ্বাংগসম হয়, তেতিয়াহ'লে আমি এটা ত্ৰিভুজ আনি পেলাই ইয়াৰ ওপৰত যদি দি দিওঁ সম্পূৰ্ণ মিলি যাব। আৰু এইটো ত্ৰিভুজ আনি পেলাই যদি PQR ত্ৰিভুজটো আনি আমি ABC ত্ৰিভুজৰ ওপৰত দি দিওঁ, সি সম্পূৰ্ণ মিলি যাব। অৰ্থাৎ আমি কি বুজিলোঁ
যে এই ত্ৰিভুজটোৰ এ কোণটো এই ত্ৰিভুজটোৰ পি কোণটো সমান হ'ব লাগিব, আৰু এই ত্ৰিভুজটোৰ এই বি কোণটো এই ত্ৰিভুজটোৰ কিউ কোণটো সমান হ'ব লাগিব, আৰু এই ত্ৰিভুজটোৰ চি কোণটো এই ত্ৰিভুজটোৰ আৰ কোণটো সমান হ'ব লাগিব, আৰু এই ত্ৰিভুজটোৰ এ বি বাহুডাল এই পি কিউ আৰ ত্ৰিভুজৰ পি কিউৰ লগত সমান হ'ব লাগিব, এইটো এই এ চি বাহুডাল পি আৰৰ লগত সমান হ'ব লাগিব, আৰু বি চি ডাল কাৰ লগত সমান হ'ব লাগিব, কিউ আৰৰ লগত সমান হ'ব লাগিব। মই কোনকেইটা লিখিছোঁৱে, এ কোণ সমান পি কোণ, কোণ বি সমান কিউ, কোণ চি সমান কোণ আৰ। এতিয়া আমি বাহুকেইটা আমি লিখিব পাৰিম তেনেকৈ। মোৰ জেগা খালী নোহোৱাৰ কাৰণে মই লিখিব পৰা নাই, অসুবিধা। এইখিনিতে মই লিখি দিছোঁ এ বি কিমান হ'ব, পি কিউ, তাৰপিছত বি চি হ'লে কি হ'ব, কিউ আৰ, আৰু চি এ সম আৰ পি এনেকৈ লিখা হয়। অৰ্থাৎ আমি সৰ্বাংগসম ত্ৰিভুজৰ আমি কিটা পালোঁ, যে বাহুকেইটাও সমান হয় আৰু কোণকেইটাও পৰস্পৰ যিকেইটা মানে কোণ কি বুলি কয়, কোণবোৰ সেইবোৰ কোনো সমান হয়নে বাৰু? গতিকে মই আজিলৈ এই কথাখিনি তোমালোকক ইমানেই ক'লোঁ। পৰৱৰ্তী সময়ত আমাৰ ত্ৰিভুজৰ সৰ্বাংগসমতাৰ কিছুমান চৰ্ত আছে, সেইবোৰ চৰ্তৰ বিষয়ে আলোচনা কৰিম। গতিকে আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।